নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় সকলোৰে ভালেই। পুনৰবাৰ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ৰোৱাট ডেস্কলৈ স্বাগতম জনাইছো। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আমি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন বিষয়। আমি প্ৰত্যেকেই জীৱনত হয়তো এবাৰলৈ হ'লেও ডক্তৰৰ ওচৰত গৈছো। ডক্তৰৰ ওচৰত আমি যাওঁতে আমাক এখন প্ৰেছক্ৰিপশ্যন দিয়ে, আৰু প্ৰেছক্ৰিপশ্যনখন যদি আমি ভালদৰে চাওঁ তেন্তে তাত RX লিখা আমি দেখিবলৈ পাম। ডক্তৰে প্ৰেছক্ৰিপশ্যনত কিয় RX লিখে আপুনি জানেনে বাৰু? যদি নাজানে, আজি আমি এই ভিডিঅ'টোত আপোনালোকক ডক্তৰে প্ৰেছক্ৰিপশ্যনত কিয় RX লিখে সেই বিষয়ে জনাম। গতিকে পলম নকৰি আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্তৰে প্ৰেছক্ৰিপশ্যনত RX লিখাৰ সম্পৰ্কত একাধিক মতবাদ আছে। এটা হৈছে RX লেটিন ভাষাৰ শব্দ। RX হৈছে ৰিচিপৰ শ্বৰ্ট ফৰ্ম। ইয়াৰ অৰ্থ হৈছে টেক বা লোৱা। আন এটা তথ্য মতে ইয়াৰ উৎপত্তি হৈছিল ৰোমত। জুপিটাৰ বা বৃহস্পতি হৈছে ৰোমসকলৰ স্বাস্থ্যৰ দেৱতা, আৰু তেওঁলোকৰ বাবে জুপিটাৰৰ চিম্বল হৈছে 2 লিখি তাৰ তলৰ আঁচডালৰ মাজত এটা লিখি দিয়া। ৰোমান চিকিৎসকসকলে ঔষধৰ প্ৰেছক্ৰাইব কৰাৰ সময়ত তেনেকৈ লিখিছিল। ইয়াৰ অৰ্থ হৈছে মে জুপিটাৰ গিভছ স্পীডি ৰিকভাৰী, অৰ্থাৎ বৃহস্পতি দেৱতাই সোনকালে ৰোগমুক্ত কৰক। পিছলৈ 2 লিখি লৰালৰিকৈ তাতে পুনৰ 1 লিখি থাকোঁতে RXৰ নিচিনা হৈ থাকিল, আৰু তেতিয়াৰ পৰা সেইটোৱে চলি আছে। আজি নিশ্চয় আপোনালোকে এটা নজনা তথ্য পালে। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো দবাই দিব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এনেধৰণৰ এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহিম। তেতিয়ালৈ বাই বাই।